বোধহয় আপোনালোকক জ্ঞাত কালি আমি ৰাতি মই নিউজ চাই থাকোঁতে এটা নিউজ পালোঁ বিশেষকৈ DY 365 লগতে দুই এটা চেনেলে যিটো নাম প্ৰকাশ কৰে কিন্তু অকণমান হেডলাইনত দিছে তাৰ লগতে একাংশ পৰ্টেল নিউজত বোধহয় ওলাইছে যে যোৱাকালি ED ইনফৰ্চমেণ্ট ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা আমাৰ কাৰ্বি অট'নমাছ কাউন্সিলৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য তুলাৰাম ৰংহাঙৰ গুৱাহাটী জয়নগৰ স্থিত বাসভৱনত গৈছে সম্ভৱ তালাচীৰ কাৰণে গৈছিলে কিন্তু পিছত আপোনাৰ যেনিবা গম পালোঁ ঘৰখনত কোনো নথকাৰ কাৰণে সেই ED দলটোৱে পিছত ঘূৰি আহিবলগীয়া হ'ল যেনিবা তালাচী কৰিবলৈ নাপালে কিন্তু আমাৰ বোধেৰে আমাৰ CMৰ ঘৰত কিয় EDয়ে যাবলগীয়া হ'ল এইটো কিন্তু ভাবিবলগীয়া কথা আৰু দুজনে কোৱা মতে ডিপুত আহিছিল বুলি কয় কিন্তু আমাৰ মাজত সেইটো তথ্য নাই আৰু আমাৰ তথ্য মাত্ৰ যিটো আমি নিউজত পাইছিলোঁ সেইটোৱে কৈছোঁ নিশ্চয় EDয়ে কিবা এটা গোন্ধ পাইছে কেলেংকাৰী নাইবা কিবা এটা খেলিমেলি নিশ্চয় কিবা এটা গোন্ধ পাইছে সেইকাৰণে বোধহয় তেওঁলোকে আমাৰ মাননীয় CMৰ ঘৰত গৈছে কিন্তু তেওঁ নথকাৰ কাৰণে তেওঁলোকে পিছত ঘূৰি আহিবলগীয়া হ'ল ইয়াত আমি ক'ব বিচাৰিছোঁ আচ্ছা কিহৰ কাৰণে কি উদ্দেশ্যলৈ গৈছে আমি নাজানো কিন্তু নিশ্চয় কিবা এটা উদ্দেশ্যলৈ গৈছে আমি বিশেষকৈ আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰাও বহুত দিন ধৰি লগতে আমি জিলা কংগ্ৰেছৰ তৰফৰ পৰা বহুত দিন আমি তেনেকৈ অভিযোগ দি আহিছোঁ যে কাৰ্বি আংলং ডিমা হাছাও আৰু অসমৰ বিভিন্ন ঠাইতো বিশেষকৈ মাৰ্ঘেৰিটা ডিডু আদি ঠাইত কিন্তু কয়লাৰ অবৈধ খনন হৈ আছে ৰেড হোল মাইনিং চলি আছে আনকি অপেন কাষ্টতো চলি আছে যেতিয়া এই উমৰাংচৰ ডিমাহাছাওৰ উমৰাংচৰ যে ঘটনাটো হ'ল উমৰাংচত য'ত নেকি 8জন শ্ৰমিকে মৃত্যুবৰণ কৰিবলগীয়া হ'ল এইটো ঘটনাই প্ৰমাণ কৰে আচলতে যে আমাৰ কংগ্ৰেছৰ তৰফৰ পৰা আমি যিটো অভিযোগ দি আছিলোঁ এই অভিযোগটো সত্য আৰু এই যিটো অভিযোগটোৰ লগতে আমি আৰু কিছুমান গম পাইছোঁ আচলতে 24 তাৰিখেও আমাৰ ED যিটো শিলচৰৰ উপখণ্ড কাৰ্যালয়ে তেওঁলোকে মেঘালয় আৰু অসম ৰাজ্যৰ বিভিন্ন অঞ্চল তেনেকৈ তালাচী কৰিছিলে বিশেষকৈ এইটো নিউজতো দিছিলে জাতি গিদ্দিম নংগল বিব্ৰা যাদু গুফা মাৰ্ঘেৰিটা তিনিচুকীয়া এইবিলাক ঠাইত তেওঁলোকে তেনেকৈ ৰেইড কৰিছিলে আৰু ৰেইড কৰাৰ সময়ত বিভিন্ন ধৰণৰ তেওঁলোকে নথি পত্ৰ পাইছিলে ইয়াৰ আগতে তেওঁলোকে ৰেইড কৰিছিলে হেনো আৰু বহুত নথি পত্ৰ পাইছে অৰ্থাৎ বিশেষকৈ এই যে চিণ্ডিকেটবিলাক যে চলি আছে অসম এনে ওপৰ মহলৰ পৰা যিটো কৈ আছিলে যিটো বন্ধ কৰা হ'ল বুলি কোৱাৰ পিছতো কিন্তু চিণ্ডিকেট চলি আছে এই চিণ্ডিকেটবিলাকত কিন্তু লাখ লাখ কোটি টকা তেওঁলোকে এইফালে কিবা হাৱালাত টকাবিলাক লেনদেন হৈ আছে বুলি কৈছে সেইকাৰণে সেইটো সন্দৰ্ভতে তেওঁলোকে কিছুমান ইয়াত ৰেইড কৰিবলৈ গৈছিলে আৰু তাতে আমি এনে যে নিউজত পোৱা মতে তেওঁলোকে প্ৰায় 1.5 কোটিতকৈ কিমান টকা তেওঁলোকে কেছ টকা পাইছে তাৰ লগতে ডায়েৰী ৰেকৰ্ড তেনেকৈ কেছবুক আদি তেনেকৈ তেওঁলোকে উদ্ধাৰ কৰিছে তো এইখিনি সন্দৰ্ভত অকল তাত সেইখিনি কৰোঁতে অসমতো আহিছে আৰু অসমত যিটো আমি কৈ আহিছিলোঁ যে কাৰ্বি আংলংতো হৈ আছে বুলি আৰু কাৰ্বি আংলঙত আপোনালোকে জানে বিভিন্ন ঠাইত তেনেকৈ আগতে ৰেড হোল মাইনিংবিলাক চলি আছে আমি আপোনালোকে জানে আমি ধৰ্ণাচনাও কৰিছিলোঁ তো এইখিনি কৰাৰ সময়ত কি হ'ল বস্তুটো এতিয়া যিটো দেখিছোঁ বিশেষকৈ উমৰাংচৰ ঘটনা হোৱাৰ পিছত আমাৰ ইয়াত যেনিবা বন্ধ হ'ল কিন্তু চিণ্ডিকেটটো চলি আছে যেন লাগিছে